বিৰিণাই আকৌ নিজৰ ঘৰখন ঘূৰাই নাপায়। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ, লগতে সোমবাৰৰ খণ্ডটি কি হ'বলৈ গৈ আছে, তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন সঁচাকৈ চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, কিয়নো প্ৰতি ৰবিবাৰে এনেকুৱা ভিডিঅ'বোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। যোৱাটি খণ্ড আপোনালোকে যদি চাইছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তাত জেঠায়েকে জিউৰ কাপোৰ বিচাৰি আছিল, কিন্তু তাত জিউৰ কাপোৰ পোৱা নাছিল DNA টেষ্ট কৰিবৰ কাৰণে। আৰু তাৰ কাৰণে এতিয়া জেঠায়েকে বুদ্ধি কৰি বিৰিণাহঁতৰ ঘৰলৈ গৈ আৰু সোমবাৰৰ খণ্ডটিত বিৰিণাহঁতৰ ঘৰত কথা পাতি আৰু জিউৰ ৰুমত সোমাই যায়। এতিয়া জিউ পিন্ধা কাপোৰ হয়তো লৈ আহিব পাৰে মনে মনে, জিউৰ কিবা এটা বস্তু আনিব লাগিব, তেতিয়াহে DNA টেষ্ট কৰিব পাৰিব। আৰু DNA টেষ্ট যদি তেনেকৈ কৰিব নোৱাৰে, তেতিয়াহ'লেতো কিশোৰে বাচি গ'ল। যদি তেনেকৈ কৰিব পাৰে, তেতিয়াহ'লে কিশোৰে সেইটো কথা এতিয়া মানি ল'বই লাগিব। আৰু জেঠায়েকে বাৰু আনিব পাৰিবনে নোৱাৰে। আৰু লগতে এতিয়া বিৰিণাক সেইটো কথা কেতিয়াও নকয় জেঠায়েকে, কিয়নো এতিয়া বিৰিণাক যদি সেইটো কথা কয়, তেতিয়াহ'লে বিৰিণাই বাধা দিব, লগতে এতিয়া বিৰিণাই সেইটো কথাত বেয়া পাব পাৰে আৰু তাৰ কাৰণে মনে মনে হয়তো সেইটো কাম কৰিব পাৰে। বাবাই যিহেতু চক্ৰৱৰ্তীৰ পৰা বচাবৰ কাৰণে আহিছিল বিৰিণাৰ মাকৰ ওচৰলৈ, আৰু বিৰিণাৰ মাকৰ ওচৰলৈ অহাৰ পিছত বিৰিণাৰ মাকে ভয় খায় সেইবোৰ কথা বাবাক মিছাই ক'লে যে তেনেকুৱা কাম দি চক্ৰৱৰ্তীয়ে কৰা নাই আৰু চক্ৰৱৰ্তীয়ে দিয়ে কামবোৰ কৰিছে, তথাপিও সেইবোৰ কাম নকৰা বুলি কৈছে, কিয়নো এতিয়া সেই চিঠিখন তেওঁৰ লগত যিহেতু আছে চক্ৰৱৰ্তীৰ লগত, আৰু চক্ৰৱৰ্তীয়ে সেইখন দেখাই দিলে যে সকলোবোৰ শেষ হৈ যাব, আৰু তাৰ কাৰণে সেই ভয়তে মিছা মাতিছে। আৰু বাবাই এতিয়া চিন্তা কৰিব কেনেকৈ এতিয়া সকলোবোৰ বিৰিণাক কেনেকৈ ঘূৰাই দিব, আৰু বিৰিণাক যদি ঘূৰাই দিব লাগে, তেতিয়াহ'লে তেওঁলোকৰ কোনোবা নহওক কোনোবা এজনে মান্তি হ'বই লাগিব, কিয়নো বিৰিণাৰ ভনীয়েকে এতিয়া বিৰিণাক সেইখিনি প্ৰপাৰ্টি ঘূৰাই দিব নিবিচাৰে আৰু সেইখিনি নিজৰ নামত কৰি ৰাখিব বিচাৰে, যিহেতু সম্পত্তিৰ লোভীয়া হয় ভনীয়েকেও। আৰু তাৰ কাৰণে এতিয়া বাবাৰ চিন্তা হ'ব কেনেকৈ এতিয়া সেইবোৰ কাম কৰিব, আৰু সেইবোৰ কাম কৰিব লাগিলে কোনোবাই নহওক কোনোবাই হেল্পটো কৰিব লাগিব, কিন্তু এতিয়া হেল্প কোনে কৰিব, আৰু হেল্প কৰিবৰ কাৰণে আছে বাৰু কোন, আৰু বাবাক বাৰু সংগ দিবনে কোনোবাই। তো এতিয়া সেইটো আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখা পোৱাৰ লগতে এতিয়া চক্ৰৱৰ্তীয়ে চিন্তা কৰিব বাবাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি, আৰু বাবাৰ পৰা যদি আঁতৰি থাকিব নোৱাৰে, তেতিয়াহ'লে চক্ৰৱৰ্তীৰ কাৰণে বিপদ হ'ব, আৰু লগতে এতিয়া বাবাই দিয়া দমৰ পৰা ভয় খোৱা আপোনালোকে দেখিবলৈ পাব। তো বাকী এতিয়া চক্ৰৱৰ্তীয়ে বাৰু বাবাক ৰখাবৰ কাৰণে কি কৰিব, লগতে এতিয়া বাবাই বাৰু সকলোবোৰ ঠিক কৰিব পাৰিবনে বিৰিণাহঁতৰ, লগতে এতিয়া সেই সম্পত্তিবোৰ ঘূৰাই দিব পাৰিবনে বিৰিণাৰ যিবোৰ আছিল। তো সেইবোৰ আপোনালোকে অতি সোনকালে বা সোমবাৰৰ খণ্ডটিতে দেখিবলৈ পাব। আপোনালোকৰ কোনে কোনে সোমবাৰৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে, তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই, লাইক এটা কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।